কবিতাৰ শিৰোনাম তুমি নুবুজিলা। তুমি নুবুজিলা নে বুজিবৰ চেষ্টাই নকৰিলা। নিসংগতাৰে ভৰা মোৰ জীৱনত তুমি আহিছিলা এজনী পৰী হৈ। আশ্ৰয় দিছিলোঁ মোৰ আলসুৱা হৃদয়ত। বিচাৰিছিলোঁ প্ৰেমৰ বজাৰত নিৰ্ভেজাল মৰম। ভৰি পৰিছিল বুকুখন সুখৰ অনুভূতিৰে। উপভোগ কৰিছিলোঁ প্ৰতিটো পল। সেমেকা ওঠত বিৰিঙিছিল হাঁহিৰ ৰেঙনি। তেজৰ শিৰাই শিৰাই প্লাবিত হৈছিল সঁচা প্ৰেমৰ পচন্দ জোৱাৰ। চিগাৰেটৰ ধোঁৱাৰে উৰুৱাই দিছিলোঁ গজালি মেলা বিষাক্ত প্ৰেমৰ টুকুৰাবোৰ। নীলা চিয়াহীৰে হাতত লিখিছিলোঁ শ্বি ইজ মাই লাইফ। ফেচবুকৰ প্ৰফাইলটোত দীঘলীয়া প্ৰেমৰ চায়েৰী। মেছেঞ্জাৰত তোমাৰ ৰিপ্লাইৰ অপেক্ষাত বাৰে বাৰে চাইছিলোঁ শেষৰ চিন। শুনিছিলোঁ হিমাংশু দাৰ সেই কবিতাটি, এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি। গুণগুণাইছিলোঁ বেসুৰীয়া কণ্ঠেৰে জুবিন দাৰ সেই মন পৰশা গীতবোৰ। মন যায় মোৰো মন যায়। এৰি দিছিলোঁ ৰাগিয়াল বস্তুৰ নিচাবোৰ। কপালত আঁকিছিলোঁ হালধি চন্দনৰ তিলক। ভগৱানক কৈছিলোঁ তাইক মোৰ কৰি দিয়া। পূজাৰ নৈবেদ্যলৈ মই তাই প্ৰেমৰ পূজাৰী। তথাপিও তুমি নুবুজিলা নে বুজিবৰ চেষ্টাই নকৰিলা।